নমস্কাৰ বন্ধু বান্ধৱীসকল ড্ৰিডিমত কেনেকৈ কেৱাইচি সাবমিট কৰে তাক আজি মই দেখাম প্ৰথমে যাম গুগল ক্ৰোমত তাৰ পিছত dridim.in এনেকৈ মাৰি দিয়াৰ পিছত লগইন আহিব যেহেতু আপুনি আগতে লগইন কৰিয়ে থৈ দিছে হেতু বাবে ধুনিয়াকৈ আপোনাৰ সাতখন ধুনিয়াকৈ ওলাই যাব এনেদৰে সাতখন ওলাই যোৱাৰ পিছত আমি কৰিব লাগিব 3 লাইনলৈ যাম 3 লাইনলৈ গৈ পেলাই আমি কেৱাইচি লৈ যাম আৰু কেৱাইচিত কি বিচাৰিছে পান কাৰ্ড নাম্বাৰ আমি পান কাৰ্ড নাম্বাৰটো দি দিম তাৰ পিছত আহিব আধাৰ কাৰ্ড নাম্বাৰ দি দিম তাৰ পিছত আহিব বেংক ইনফৰমেশনত একাউন্ট হোল্ডাৰ নেম আপোনাৰ নাম লিখিব লাগিব তাৰ পিছত একাউন্ট নাম্বাৰ আপোনাৰ একাউন্ট নাম্বাৰটো কি হেতু লিখিব লাগিব তাৰ পিছত একাউন্ট টাইপটো আপুনি যি দিব বিচাৰে আপুনি কাৰেন্ট দিব বিচাৰে সেভিং দিব বিচাৰে যি দিব বিচাৰে মই দিম সেভিং এনেদৰে সেভিং টিপাৰ পিছত তললৈ স্ক্ৰল কৰি গলে IFSC কোডটো দিব লাগিব যিটো নেকি পাসবুকত আমাৰ উপলব্ধ থাকে তাৰ পিছত দিব লাগিব বেংক নেম আৰু বেংক নেমটো দিয়াৰ পিছত তাৰ তলত আহিব ব্ৰাঞ্চ নেম আৰু এই সমূহ দিয়াৰ পিছত আমি স্ক্ৰল কৰি প্লে গলে পাম আমি পেন কাৰ্ডৰ ফ্ৰন্ট কপিটো মানে আমি যেহেতু ফটোটো দিবৰ কাৰণে আপুনি গ্যালাৰীটো থৈ দিব পাৰে বা ফটোখন আকৌ লগে মাৰি পেলাইও দিব পাৰে আপুনি পান কাৰ্ডৰ ফ্ৰন্ট পেজটো দিলে ফটো মাৰি পেলাই তাৰ পিছত আধাৰ কাৰ্ডৰ ফ্ৰন্ট পেজটো দিলে মাৰি পেলাই তাৰ পিছত আধাৰ কাৰ্ডৰ কিন্তু বেক পেজটো দিব লাগিব ফ্ৰন্ট পেজ বেক পেজ দুইটা দিব লাগিব দুইটা দিয়াৰ পিছত আমি সাবমিট কৰিব পাৰিম আৰু এনেদৰে সাবমিট কৰাৰ পিছত আপোনাৰ কেৱাইচি সাবমিট হৈ যাব বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো এই ভিডিওটোৰ পৰা চাই কিছু হলেও উপকৃত হ'ব পাৰিব আৰু এই কেৱাইচিটো যদি সাবমিট কৰাৰ পিছতো যদি আপোনাৰ কেৱাইচি সাবমিট নেদেখুৱায় আপুনি আপলাইনক ফোন কৰিব ধন্যবাদ